তো হেল্ল' গাইজ, কি খবৰ? তো আশা কৰিছোঁ সকলোৱে ভাল। আৰু এতিয়া ৰাতিপুৱা জাষ্ট শুই উঠি মুখখন ধুই তো আজি বিশ্বকৰ্মা। তো এতিয়া মোক খুচিকটো গা ধুৱাবগৈ লাগে। আজি কি কওঁ বিশ্বকৰ্মাটো চাই যাওক আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জানিব। মোৰ ঘৰৰ পদূলিমুখৰ আমি ব্লগ বনাই আছোঁ, পদূলিমুখৰ ওচৰত। এইটো আমাৰ পদূলিটো আৰু এইফালে কিবা বস্তু আছে। কেনেকুৱা পায় এটা কমেণ্ট কৰি জানিব। মই এতিয়া খুচিক গা ধুৱাই আনো তো চলো। আৰু খুচিক ৰখাই দিছোঁ, অৱস্থা চাওক বোকা লাগি। তো এখন ধুই কৰি আনি থৈছোঁ এতিয়া। মোৰ খুচিক মই ধুই আনো। তো এতিয়া খুচিক গা চা ধুৱাকৈ হৈ গ'ল। তো গা ধোৱাটা ভিডিঅ' নকৰিলোঁ, কেমেৰা ধৰা মানুহ নাই, মই চাবলৈ ল'ব নোৱাৰি নকৰিলোঁ। তো এতিয়া গা চা ধুৱাকৈ হৈ গ'ল। তো বলক ঘৰত লৈ যাওঁ। তো আমাৰ ঘৰৰ বাহনকেইখন চাই লওক, কেইখন আছে আৰু মোৰ খুচিক সন্মান দি একেবাৰে মাজত ৰাখি দিছোঁ। তো ভিতৰত পূজাৰ কাৰণে বস্তু থৈ দিয়া আছে আৰু এইখিনি আগফালে এখন ফটো লগাই দিছোঁ বিশ্বকৰ্মাৰ ফটো। আৰু এতিয়া ভকতসকল আহিব আৰু দেৰি আছে। এতিয়া ভৈনীয়েক থৈ দিছোঁ যায় কলপাত ধৰা। তো আজি আমাৰ ঘৰত গাড়ী চক কিমান গোট খাই গৈছে আৰু মোৰ খুচি ইয়াত নাই। তো লগত লৈ গৈছে আৰু বেলেগ গাড়ী আছে, সেইখন এতিয়া ৰখাই থোৱা আছে। তো ভিতৰত পূজা হৈ আছে, টাইম বহুতে হৈ গ'ল। এতিয়া তো পূজা হৈ আছে, চলি আছে। তো চাই লওক। তো বিশেষ শ্বট ল'ব নোৱাৰিলোঁ আৰু মই মানে বিজি আছিলোঁ। ভইচটো ভাল আহিব পাৰে, তো মোৰ গাটো বেছি বেয়া হৈ আছে।